আচৰিত হলো এই তুলিকা বোলা ছোৱালীজনী যিজনে মোৰ ছোৱালীৰ এক্টিং কৰিছিলে তাই শেষলৈকে মোক মানে তাই যিবিলাক কথা বতৰা ভাগ লয় চিনেমা কথা নাপাতে তাই বেলেগ কথা পাতে এই দেউতাকক যেনেকৈ জীয়েকে সোধে সেইবিলাক কথা পাতে আজিকালি ল'ৰা ছোৱালী মানে একদম বাস্তৱটো বুজি পায় আৰু এই চিনেমাখন বাস্তৱ এই চিনেমাখন এটা প্ৰথম পৰ্যায়ৰ কাম যিটো আচলতে গণমুখী চিন্তাৰে কৰা হৈছিলে যেন লাগিছে আৰু ইয়াৰ যি সুমিত্ৰা হাজৰিকা তেওঁ নিজেও এই চিনেমাখনৰ লগত যেনেকৈ জড়িত হৈছে তেওঁৰ যিটো চেক্ৰিফাইচ তেওঁ যিটো কৰিছে আৰু এইখিনিৰ ভিতৰতে ল'ৰা ছোৱালীবিলাকে যিমানখিনি চেক্ৰিফাইচ কৰিছে বা অমৰদীপ বা গোটেই টিমটো বিশেষকৈ নাহিদৰ পৰা আৰম্ভ কৰি চন্দনত চবেই মিলি চিনেমাখন কেনেকৈ আগবঢ়াই লৈ যাওঁ কেনেকৈ কি কৰোঁ মই শ্বুটিঙলৈ গৈ মই কম দিনৰ কাৰণে গৈছোঁ কিন্তু মই অকণমান কৰি এনেকুৱা লাগিছে মই মেজৰ কেৰেক্টাৰতকৈ কিন্তু মই বহুত ডাঙৰ কাম কৰিলোঁ কাৰণ মই কি হ'ল মই পৃথিৱীত নাথাকিলেও এই চিনেমাখন থাকিব সেই সময়ৰ দলিলত মই জীয়াই থাকিম